এতিয়া আমি খানা খাবলৈ আহিছো। আপোনাৰ ক'ত আছিলে এইটো? ৰাজগড়, কাকৈ ৰাজগড়। এইটো কাইকৰ, এইখন হেতা, এইখন মেইন হেতা। কিং ফিচাৰ এটা নতুনকৈ বজাৰত লঞ্চ হৈছে। এইটো মাংস এইটো গুটি ভাই কাইকৰ বনাই আছে। এইফালে বিদ্যুৎ ভাই বিলাহী কাটি আছে। বিলাহী কাটি আছে, 6 পে উলিয়াইছে নাই কিন্তু ফেমিলি পে। এইখন কটাই বহুত ডাঙৰ দে। সেইটো এটা হেৰি বনাই হেতা বনাই আছে। সেইটো হেতা বনাই আছে। এইটো এটা মাইকী লগত কথা পাতি আছে। খাবলৈ হ'লে ভাল আছে। এটা কিন্তু ডেঞ্জাৰ এটা। ৰাজা গৰম লাগিছে চাগে ন? চোলা তোলা খুলি লোৱা একেবাৰে গাহে ধুমা বুলি গা ধুবই লাগিছে। কি বনাওঁ তাৰপৰা বিয়াৰ বটলনো দেখিলোঁ যিহেতু ৰঙাকৈ জিলিকি আছে। মনটোৱে ভাল কেলে ফুৰিলি আকৌ কুচৰ মাইকা বন্ধ হ'ল যে লগা আকৌ অনলাইন লগা আছে নি? এয়া আমাৰ গুটি ভাই মাল চাল নেখায়, বেচে জলকীয়াকে খায় আৰু। এইটো এটা চুকুৱালি বহি আছে বেগ চেগ লৈ। এইফালে ৰাইডাৰ বেলেগ নেখায়, চবতকে অকল গৰম পানী। এইটো অকল বিয়েৰ আৰু স্প্ৰাইট, বেলেগ নেখায় সি। সেইটো এটা মাংস পুৰি আছে। এইটো ভাই লুকাই মাৰি থৈছে মনে মনে। ভাত খাবলৈ আমি ৰেডি হৈ আছো। এইটো 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 এটা এইটো এটা হাই কৰে ৰাজা। এইটো বাবু বিলনীয়া মদনৰ পদ ললে। এইটো এটা কেঁচৰ পদটো ললে। এইটো এটা গাহৰি মাংস মাল মাল নহয় আৰু বিয়েৰ